এতিয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ দশম ৭০তম ছাত্ৰ সন্থাৰ মিটিং আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো শেষলৈ চাই থাকা। ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীখিনি বহুতখিনি আগবাঢ়ি আহিছে। তাৰ মাজৰে পৰা আমাৰ আজিৰ এই আমাৰ জাতীয় সংগঠনটোৰ যিটো নিৰ্বাচন হ'ব, জাতীয় হকে সেৱা কৰক, পঢ়া শুনা কৰিও যাওক আৰু লগতে যদি যিখিনি পাৰে নিজৰ সংস্থাপনৰ কথা চিন্তা কৰি চাকৰি বাকৰি হওক কৰি নিজৰ কথা চিন্তা কৰি, নিজৰ ঘৰৰ পৰিয়ালৰ কথা চিন্তা কৰি, নিজৰ গাঁৱৰ কথা চিন্তা কৰি, নিজৰ জাতিৰ চিন্তা কৰি, অকল আমি সূত্ৰধৰ জাতিৰ কথাটো চিন্তা কৰিলে নহ'ব, আমি সমগ্ৰ অসমৰ কথাটো চিন্তা কৰিব লাগিব, সমগ্ৰ ভাৰতৰ কথাটো চিন্তা কৰিব লাগিব। আজি মই মোৰ লগৰীয়া ঠিক তেনেকৈ পাইছোঁ যে তেখেতৰ দেউতাই ডাঙৰ এজন বিজনেছমেন, ডাঙৰ চাকৰিয়াল, একচুৱেলি ল'ৰাই একো নকৰিলেও হয়। সেই ল'ৰাটোক কেতিয়াবা ধৰক মই গুৱাহাটীৰ পৰা বঙাইগাঁও আহিলে বাছত একেলগে আহোঁ বা কাৰত একেলগে আহোঁ, তেতিয়া মই সুধোঁ যে তোমাৰ লক্ষ্য কি? তেখেতে নকয় যে মোৰ আজি দেউতাৰ সাততলা গুৱাহাটীৰ ফ্লেট আছে যে মই আৰু 10খন কৰিব লাগে, সেইটো কথা নকয়। কয় কি মই জনগণৰ হকে, ৰাইজৰ হকে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, সংস্থাপন কিছু দিব পাৰোঁ, মই এইটোহে চিন্তা কৰিম। মই সেইবিলাক ব্যক্তিক ভাল আশীৰ্বাদ কৰিছোঁ আৰু তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা ওলাই আহক, এইটো মই কামনা কৰিছোঁ। আৰু মই বিশেষ নকওঁ, সদৌ আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিকতা জ্ঞাপন কৰি মোৰ ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল কমলেশ সূত্ৰধৰ ডাঙৰীয়ালৈ। আমি সময় খুব তাকৰ, প্ৰতিনিধি সভাখন আমি আৰম্ভ কৰিম। তথাপিতো ৰাভা আসামৰ সাহিত্য পৰিষদৰ চন্দন সূত্ৰধৰ ডাঙৰীয়া আছে সদস্য, তেখেতক চমুকে ছুটিকে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ আজি 81 সংখ্যক যি কেন্দ্ৰীয় অধিৱেশন, এই অধিৱেশনত সভাপতিত্ব কৰা মাননীয় সভাপতি মহোদয়, দায়িত্বত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ সন্মানীয় মহোদয়সকল, বিভিন্ন দায়িত্বত থকা মোৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱসকল আৰু বহু কম এটা জনগোষ্ঠী শক্তিশালী হ'বলৈ গ'লে জাতীয় প্ৰেম, ৰাইজৰ মাজত সজাগতাৰ খুব প্ৰয়োজন। যাতে কম বেছি পৰিমাণে সূত্ৰধৰ জনগোষ্ঠীটোৰ লোকসকল আমি বসবাস কৰি আছোঁ। সাংগঠনিক কামৰ তাগিদাত উজনিৰ পৰা নামনিলৈ বহু সূত্ৰধৰ গাঁওসমূহ ভ্ৰমণ কৰি সাংগঠনিক কৰ্মৰ জৰিয়তে সংগঠনটো শক্তিশালী তথা ৰাইজক সজাগ কৰিবলৈ বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিবলগীয়া হৈছিল। আমাৰ সূত্ৰধৰ জনগোষ্ঠীত বিভিন্ন সমস্যাৰ জৰ্জৰিত বেছিভাগ মানুহে
Ajaran Bangkok.